নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে, অৰ্থাৎ 16 আগষ্টৰ পৰা 22 আগষ্টলৈকে দ্বাদশ ৰাশিৰ ফলাফল কেনেকুৱা ধৰণৰ হ'ব, কি শুভ আছে কি অশুভ আছে, সেই সকলোখিনি আজি আমি আলোচনা কৰিম। লগতে যদি কিবা অশুভ আছে, কি প্ৰতিকাৰ কৰিলে আমাৰ শুভ হ'ব, সেই সকলোখিনি সামৰি আমি আলোচনা কৰিম। আহকচোন আমি আৰম্ভ কৰোঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান সময়খিনিত এই মেষ ৰাশিৰ মানুহৰ বাবে বিশেষ শুভ সময় আৰম্ভ হৈছে। বিভিন্ন দিশৰ পৰা শুভ শান্তি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহ প্ৰাৰ্থীৰ বাবে বিবাহৰ সুন্দৰ যোগাযোগ দেখুৱায়। শৰীৰ স্বাস্থ্য পূৰ্বতকৈ কিছু উন্নতি আহিব, কিন্তু বৰ্তমান সময়ত অৰ্থৰ ক্ষেত্ৰত অকণমান যত্নৰ আৱশ্যক হ'ব। এই সপ্তাহটোত আৰ্থিক দিশত কিছু অসুবিধা থাকিব, বাকী অন্য দিশত বিশেষ শুভ আহিব। বিদ্যা বুদ্ধিত বিদ্যাৰ্থীৰ বাবে বিশেষ শুভ আৰু ব্যৱসায় বাণিজ্যত উন্নতি, কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব, হনুমান চালিচা পাঠ কৰিব। লগতে হালধীয়া ৰং বা হালধীয়া কাপোৰ যদি ব্যৱহাৰ কৰিব পাৰে তেতিয়া আপোনালোকৰ বিশেষ শুভ হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এই ৰাশিৰ মানুহৰ বৰ্তমান সময়খিনি পূৰ্বতকৈ বিশেষ উন্নতি হ'ব। অৰ্থৰ ক্ষেত্ৰত বিশেষ উন্নতি, ঘৰত মাংগলিক কৰ্ম সমাপন হ'ব আৰু বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখুৱায়। যান বাহন বা সা সম্পত্তিৰ বিশেষ শুভ সময় আৰম্ভ হৈছে, কিন্তু তেওঁলোকে বৰ্তমান সময়ত শাৰীৰিক ক্ষেত্ৰত অকণমান যত্নৰ আৱশ্যক হ'ব। অৰ্থাৎ শৰীৰ দুৰ্বল থাকিব বা দুৰ্বল ভাৱ, টোপনি কম আৰু মানসিক ক্ষেত্ৰত অকণমান অশান্তি দেখুৱায়। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব, তুলসী গছত পানী ঢালিব আৰু হনুমান চালিচাৰ লগতে যদি ভগৱান শিৱৰ মন্ত্ৰ বা শিৱলিংগত ধূপ চাকি জ্বলাই ফুল বেলপাত পূজা কৰে তেতিয়াহ'লে বিশেষ উন্নতি হ'ব। শুভ ৰং আহিব তেওঁলোকৰ সেউজীয়া ৰং ব্যৱহাৰ কৰিলে বিশেষ উন্নতি। এতিয়া আহিল পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বৰ্তমান সময়ত মিথুন ৰাশি মানুহৰ চেষ্টাবিলাকত সফলতা অৰ্জন কৰিব সক্ষম হ'ব। যিকোনো কাম তেওঁলোকৰ বাধা হৈ আছিলে এই সপ্তাহটোত শুভ আহিব। কৰ্মৰ বিশেষ উন্নতি, যিসকল প্ৰাৰ্থীয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে, কৰ্ম তেওঁলোকৰ উন্নতি আছে বা কৰ্ম লাভৰ সংযোগ দেখুৱায়। চৰকাৰী চাকৰিয়ালে কিন্তু কৰ্মৰ ক্ষেত্ৰত অকণমান চেষ্টা কৰিব লাগিব, মানে ওপৰৱালাৰ পৰা অকণমান অসুবিধা দেখুৱায় এই সপ্তাহটো। বাকী ঠিকে আছে। ভ্ৰমণৰ যোগাযোগ দেখুৱায়। শৰীৰ স্বাস্থ্য পূৰ্বতকৈ উন্নতি, আৰ্থিক দিশত বিশেষ শুভ। বৰ্তমান সময়ত মিথুন ৰাশিৰ মানুহে ৰঙা ৰং ব্যৱহাৰ কৰিব পাৰে, সূৰ্য প্ৰণাম কৰিব আৰু সম্ভৱ হ'লে দুখীয়া বালকক বা দুখীয়া মানুহক যদি ফল মিঠাই দান কৰিব পাৰে বিশেষ শুভ। এতিয়া আহিল পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। বৰ্তমান সময়ত এই ৰাশিৰ মানুহৰ বিশেষ উন্নতি আছে। গৃহত শুভ কৰ্মৰ যোগ আৰু দূৰ ভ্ৰমণৰ এটা যোগ দেখুৱায়, কিন্তু শৰীৰ স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে দাঁতৰ কিছু অসুবিধা বা টোপনি অকণমান কম হোৱাৰ সম্ভাৱনাটো দেখুৱায় আৰু ঘৰুৱা ক্ষেত্ৰত দুই এটা সমস্যা থাকিব। শুভ শান্তিৰ বাবে আপোনালোকে ঘৰত যেতিয়া ধূনা দিব, ধূনাত কৰ্পূৰ, শুকান গোবৰ আৰু ধূনা মিহলাই ধোঁৱা দিব সন্ধিয়া সময়ত। আৰু ঘৰত নিমখ যদি বৃহস্পতিবাৰৰ বাহিৰে অন্য বাৰত নিমখ দি ঘৰ মুচিলে আপোনালোকৰ পজিটিভিটি আহিব, বিভিন্ন দিশৰ পৰা শুভ ফল আহিব। ভগৱান শিৱৰ মন্ত্ৰ সদায় জপ কৰিব। শুভ ৰং আহিব কমলা ৰং। কমলা ৰং আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ অসুবিধাসমূহ দূৰ হ'ব। আৰু সম্ভৱ হ'লে গাই গৰুক যদি কেঁচা পাচলি বা গুড় খুৱাব পাৰে বিশেষ শুভ। এতিয়া আহিল পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ এই সপ্তাহটো বিশেষভাৱে উন্নতি আহিব। তেওঁলোকৰ এতিয়া ভাল সময় আৰম্ভ হৈছে। বিবাহৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ দেখুৱায়, দূৰ ভ্ৰমণৰ যোগাযোগ আহিব, কিন্তু দাঁতৰ অকণমান অসুবিধা আহিব পাৰে অকণমান, বা শাৰীৰিক ক্ষেত্ৰত বা ভৰি হাতৰ অকণমান বিষজনিত ৰোগ সূচায়। কৰ্মৰ ক্ষেত্ৰত বিশেষ উন্নতি, বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব, লগতে হালধীয়া ৰং ব্যৱহাৰ কৰিলে আপোনালোকৰ বিশেষ শুভ হ'ব। আৰু যদি সম্ভৱ হয় দুখীয়া মানুহক গুড়েৰে বনোৱা পায়স আৰু মিঠাই যদি খুৱাব পাৰে আপোনালোকৰ মংগল হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি
কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বৰ্তমান সময়ত কন্যা ৰাশিৰ মানুহৰ বিশেষ উন্নতি আছে। ঘৰত মাংগলিক কৰ্ম আহিব। পঢ়া পাতি বা বিদ্যাৰ ক্ষেত্ৰত বিশেষ উন্নতি। দূৰ ভ্ৰমণ থাকিব। কৰ্মত পূৰ্বতকৈ উন্নতি হ'ব। যদিও অকণমান বাধা থাকিব কৰ্মৰ ক্ষেত্ৰত, ওপৰৱালাৰ পৰা দুই এটা অসুবিধা দেখুৱায় আৰু অৰ্থ হঠাৎ ব্যয়ৰ সম্ভাৱনা দেখুৱায়। সাধাৰণতে শাৰীৰিক ক্ষেত্ৰত অকণমান অসুবিধা থাকিব। আপোনালোকৰ মূৰ বা ভৰি বা চকুৰ ক্ষেত্ৰত অকণমান অসুবিধা থাকিব। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব। তুলসী গছ বা বেলগছত পানী ঢালাৰ লগতে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে বিশেষ উন্নতি। আৰু ঘৰত ধূপ ধূনা সদায় জ্বলাব আৰু গণেশ বাবাৰ নিশ্চয় প্ৰাৰ্থনা কৰিব। শুভ ৰং আহিব আপোনালোকৰ ৰঙা আৰু সেউজীয়া। ৰঙা সেউজীয়া ৰং যদি ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ বিশেষ উন্নতি। এতিয়া আহিল পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সাপ্তাহিক ৰাশিফলত এই ৰাশিৰ বিশেষ উন্নতি আছে, কিন্তু অৰ্থৰ ক্ষেত্ৰত অকণমান যত্নৰ আৱশ্যক হ'ব। মানে যিকোনো ক্ষেত্ৰত অৰ্থ ইনভেষ্টমেণ্ট নকৰিব, চাই চিতিহে আগবাঢ়িব বা বৰ্তমান সময়ত টকা কাৰো ধাৰে নিদিব, চাই চিতিহে আগবাঢ়িব। ফাইনেন্সিয়েলি কিছু অসুবিধা থাকিব। কৰ্মৰ ক্ষেত্ৰত বিশেষ উন্নতি। যান বাহন বা সা সম্পত্তিৰ বিশেষ যোগ। বিবাহ প্ৰাৰ্থীৰ বাবে বিবাহৰ যোগাযোগ দেখুৱায় আৰু দূৰ ভ্ৰমণৰ যোগ আহিব। সদায় সূৰ্য প্ৰণাম কৰাৰ লগতে যদি শুক্ৰবাৰে আপোনালোকে দুখীয়া মানুহক মিঠাই আৰু বগা বস্ত্ৰ দান কৰিব পাৰে তেতিয়া বিশেষ উন্নতি। শুভ শান্তিৰ বাবে আপোনালোকে সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিল পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ এই সাপ্তাহিক ৰাশিফল বিশেষ শুভ আহিব। তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। ওপৰৱালাৰ পৰা মান সন্মান লাভ কৰিব বা কৰ্মৰ ক্ষেত্ৰত প্ৰমোচনৰ খুব এটা সুবৰ্ণ সুযোগ দেখুৱায়। বিদ্যাৰ্থীৰ বিদ্যাৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক হ'ব, কিন্তু শাৰীৰিক দিশত অকণমান যত্নৰ আৱশ্যক। টোপনি ক্ষতি নাইবা ব্যৱসায় বাণিজ্যত যিসকল ব্যক্তি জড়িত আছে এই সপ্তাহটো কিছু সাৱধান থকা উচিত। ব্যৱসায় বাণিজ্যত মানে নিজৰ দায়িত্বটো নিজে লোৱা উচিত। আনৰ হাতত অৰ্পণ কৰিলে কিছু ক্ষতিৰ সম্ভাৱনা দেখুৱায়। শুভ শান্তিৰ বাবে আপোনালোকে ৰঙা আৰু বগা ৰং ব্যৱহাৰ কৰিব পাৰে। আৰু শিৱ মন্দিৰত যদি ধূপ চাকি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি বেলপাত আৰু ফুল বগা চন্দন গংগাজল শিৱলিংগত অৰ্পণ কৰিব পাৰে আপোনালোকৰ বিশেষ উন্নতি হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ সাপ্তাহিক যিটো ৰাশিফল সেইটো অকণমান অসুবিধা থাকিব। তেওঁলোকৰ বিশেষভাৱে শত্ৰুৰ পৰা কিছু ক্ষতি দেখুৱায় বা মানুহৰ লগত হঠাৎ মনোমালিন্য হোৱা সম্ভাৱনা দেখুৱায়। গতিকে মানুহৰ লগত কথা পাতোতে অকণমান সাৱধান থাকিব আৰু শত্ৰুৰ পৰা কিছু সাৱধান থকাটো উচিত। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। ব্যৱসায় ক্ষেত্ৰত উন্নতি। কৰ্মৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িবলৈ সক্ষম হ'ব, কিন্তু শৰীৰ স্বাস্থ্যৰ অকণমান যত্নৰ আৱশ্যক। শুভ শান্তিৰ বাবে ৰঙা আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিব আৰু বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ উন্নতি। হনুমান চালিচা সদায় পাঠ কৰিলে শত্ৰুৰ পৰা যিখিনি ক্ষতি আছে সেইখিনি নোহোৱা হ'ব। এতিয়া আহিল পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত কিছু বাধা থাকিব। সন্তানৰ ক্ষেত্ৰত অকণমান চিন্তাৰ আৱশ্যক। সন্তানে কথা নুশুনিব পাৰে বা অকণমান চঞ্চল মন হোৱাটো দেখুৱায়। ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি আছে আৰু চেষ্টাৰ বলত কৰ্মত উন্নতি কৰিবলৈ সক্ষম হ'ব। ঘৰত মাংগলিক কৰ্ম হ'ব বা আলহীৰ আগমন দেখুৱায় বা খৰচৰ মাত্ৰাটো বৰ্তমান সপ্তাহটোত অকণমান বাঢ়িব পাৰে। শুভ শান্তিৰ বাবে আপোনালোকে সেউজীয়া ৰং ব্যৱহাৰ কৰিব আৰু যদি কালী মন্দিৰ বা দেৱী মন্দিৰত ধূপ চাকি জ্বলাব পাৰে তেতিয়াহ'লে বিশেষ উন্নতি হয় আৰু দুখীয়া মানুহক কলা ছাতি দান কৰিলে আপোনালোকৰ নিশ্চয় মংগল হ'ব। এতিয়া পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান সময়ত কুম্ভ ৰাশিৰ মানুহৰ বিশেষ উন্নতি আছে। ঘৰুৱা ক্ষেত্ৰত বিশেষ উন্নতি। পূৰ্বৰ তুলনাত এতিয়া সময়খিনি কিছু শুভ আহিব। নতুন কৰ্ম বা অৰ্থৰ ৰাস্তা খোল খাব। যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে নতুন কৰ্মৰ সম্ভাৱনা দেখুৱায় আৰু বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ উন্নতি আছে। পঢ়া পাতিৰ ক্ষেত্ৰত আগতকৈ শুভ আহিব। সদায় সূৰ্য প্ৰণাম কৰিব, কিন্তু
চঞ্চল মনৰ বাবে অকণমান বাধা আহিব পাৰে, গতিকে বিদ্যাৰ্থীৰ বাবে বিদ্যাৰ ক্ষেত্ৰত অকণমান চঞ্চল মনটো ত্যাগ কৰিলে বিশেষ উন্নতি আছে। ঘৰুৱা ক্ষেত্ৰত শুভ নতুন দ্ৰব্য লাভ দেখুৱাই। শুভ ৰং ৰঙা আৰু নীলা ৰং আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সদায় সূৰ্য প্ৰণাম কৰিব। তুলসী গছত পানী ঢালিব। যদি সম্ভৱ হয় গণেশ মন্দিৰত ধূপ চাকি নিশ্চয় জ্বলাব। এতিয়া আহিল পৰৱৰ্তী ৰাশি, আৰু আমাৰ ৰাশি চক্ৰৰ অন্তিম ৰাশি হৈছে মীন ৰাশি। বৰ্তমান সময়খিনিত মীন ৰাশি মানুহৰ বিশেষ উন্নতি আছে। অৰ্থৰ ক্ষেত্ৰত বিশেষ ভাল। নতুন কৰ্ম লাভৰ যোগাযোগ দেখুৱাই। ঘৰত মাংগলিক যোগ আহিব, কিন্তু শাৰীৰিক দিশত অকণমান যত্ন আৱশ্যক হ'ব, বা চেষ্টাবিলাকত তেওঁলোকৰ বৰ্তমান সপ্তাহটোত অকণমান বাধা থাকিব। অৰ্থাৎ যিকোনো কামত একেবাৰে চেষ্টা কৰি সফল নহ'ব পাৰে। গতিকে যিকোনো কামত আপোনালোকে অকণমান চেষ্টাটো ৰাখিব। 2-3 বাৰ হ'লেও আপোনালোকে চেষ্টাটো এৰি নিদিব। নহয় এবাৰ চেষ্টা কৰিলে যদি আপোনালোকে পিছুৱাই আহে তেতিয়াহ'লে আপোনালোকৰ কামটো নহ'ব, কাৰণ চেষ্টাত বৰ্তমান বাধা দেখুৱাই আছে, আৰু হঠাৎ আপোনালোকে কৰ্মৰ ক্ষেত্ৰত অকণমান বাধা আহিব পাৰে। কৰ্মক্ষেত্ৰত অবষ্ট্ৰাগল অকণমান দেখুৱাই। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে ৰঙা আৰু যদি বগা ৰং ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ বিশেষ উন্নতি। শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। এইখিনিয়ে আছিলে আমাৰ সাপ্তাহিক ৰাশিফলৰ ফলাফলখিনি। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।